নমস্কাৰ, মই পলাশ। আপোনালোকে চাই আছে মোৰ নতুন ইউটিউব চেনেল ছানৰাইজ। আৰু আজি বতৰটো খুব ঠাণ্ডা, একদম বৰষুণ পৰি আছে। আৰু ৰাতিপুৱা এতিয়া বাজিছে 6টা। ভাবিলোঁ আজি এটা ব্লগছ বনাওঁ বৰষুণত তিতি তিতি। আৰু সেইবিলাক আমাৰ টাবত ৰুই থোৱা ফুলবিলাক আৰু বৰষুণত কি ধুনীয়াকৈ হৈছে এতিয়া। এইবিলাক হেংগিং প্লেণ্টছবিলাক একদম বৰষুণ পৰি পূৰা সতেজ হৈ আছে এইবিলাক। তাৰপিছতে এইজোপা মানি প্লেণ্ট ৰাস্তাটো। আৰু এইবোৰ দেখিছে আমাৰ জবা ফুল কিমান ধুনীয়াকৈ ফুলি আছে। এইজোপা জবা ফুল, এজোপা প্ৰকাণ্ড জবা ফুল। এজোপা প্ৰকাণ্ড জবা ফুল পূৰা ফুলি আছে। এজোপাত জবা ফুল একদম পূৰা তলে ওপৰে এইবিলাক কলিয়াই আছে ধুনীয়াকৈ। তাৰপিছত এইটো হৈছে আমাৰ ঘৰটো, এইবিলাক ওপৰৰ টাইলছবিলাক। আৰু বৰষুণৰ বতৰতনো কেনেকুৱা লাগে আচলতে সেইটোকে দেখাইছোঁ মই। বৰষুণৰ বতৰত মই যিহেতু ব্লগছ কৰা নাই। তাৰ পাছতে এইবিলাক হৈছে আমাৰ ফুলবিলাক, একদম তলৰ পৰা দেখাইছোঁ ৰ'ব। এইজোপা কিবা কচু ফুল, অলপ বেলেগ ষ্টাইলৰ কচু ফুল। এইজোপা বিৰাট ডাঙৰ হয় কিন্তু। তাৰপাছতে এইজোপা স্নেক্স প্লেণ্ট। এইবিলাক চবৰে নামবিলাক আচলতে মই নাজানো। এইজোপা বৰ ধুনীয়া লাগে পাতখিনি, কি জানো নামটো। আৰু এইজোপা মাটি কঁঠালৰ নিচিনা একদম ধুনীয়া লাগে। মই টাবত দি থৈছোঁ। আৰু এইখন অকণমান ৰেঙৰ গতে বনাই থৈছোঁ। এইবোৰ আগতেই বনোৱা আচলতে, ব্লগছ বনাম বুলি ভবা নাই নহয় মই। ঘপককৈহে দেখুৱাই দিছোঁ আৰু বৰষুণ দিছে কাৰণে। তাৰপৰা এইজোপা নামটো পাহৰিছোঁ নহয়। এইজোপা কি আছিলে, এৰিকা প্লাম। এনেকুৱা দুটা কোৱালিটি আছে। এইজোপা অলপ সৰুটো যদি বহুত ডাঙৰ হৈছে আমাৰ ঘৰত। তাৰপিছতে সেইবোৰ লাকি বেম্বু একদম ডাঙৰ হৈ আছে টাবত। এইবিলাক ডাঙৰ হৈ আছে পূৰা। আৰু এইজোপা মচুন্দা দেখিছে কিমান ধুনীয়াকৈ ফুলি আছে। একদম এইজোপা পূৰা ফুলি আছে, একদম ডাল ভৰি। সকলোকে গুড মৰ্ণিং জনাইছোঁ। আৰু সকলোৰে আজি দিনটো শুভ হওক, মংগলময় হওক তাৰে কামনা কৰিছোঁ। এতিয়া চাওঁ আহক আমাৰ ঘৰৰ এটা সৰু পাৰ্ট, আমাৰ ড্ৰয়িং ৰুমটো, য'ত আমাৰ ঘৰত আলহী আহি বহেহি। আৰু সেই আলহী আহি বহা ড্ৰয়িং ৰুমটোনো কেনেকুৱা বা আমি কেনেদৰে ৰাখিছোঁ তাকে আমি চাওঁ আহক। ৱেলকাম টু আৱাৰ ড্ৰয়িং ৰুম। সোমাই আহক। এইফালে আহিলে প্ৰথমতে আপোনালোকে দেখিব এইখন এখন বৰ্ড আছে। বৰ্ডখনৰ চুইচকেইটা অন কৰি লৈছোঁ ৰ'ব। এই বাহিৰত যিহেতু পূৰা দবাপিটা বৰষুণ দি আছে, এইটো বাহিৰৰ পৰিৱেশটো। তাৰপিছতে এইফালেদি এনেকৈ সোমাই আহিলে আপোনালোকে পাব আমাৰ ড্ৰয়িং ৰুমটো। মই আপোনালোকক একদম প্ৰথমবাৰ দেখাই দিছোঁ। আৰু এইফালে আছে আমাৰ শ্ব'কেছটো। আৰু তাৰ ওপৰতে দি থৈছে এইবিলাক ফেৰী লাইটছ। আৰু এইটো এটা শ্ব' কাৰণে ৰাখি থোৱা সৰু খালৈ। আৰু ইয়াৰ চেনিটাইজ মেইন। তাৰপিছতে এইফালে এইটো আমাৰ হোম থিয়েটাৰ, যিটো হোম থিয়েটাৰ আমাৰ কিনা 6 বছৰমান হ'ল। এটা চাউণ্ড বক্স কিন্তু বেয়া হ'ল, এইটো ভাল হৈ আছে, এটা বেয়া হ'ল। তাৰপিছতে এইয়া হৈছে আমাৰ ডাঙৰ ভতিজাজনী, তাই এবছৰতে মৰা একপি ফটো। তাৰপিছতে এইফালেদি আহিলে এইটো এটা ফ্লাৱাৰ ষ্টেণ্ড। তাৰপিছতে এইটো এটা এনেকৈ এপাহ ফুল ধুনীয়া। এইটো হৈছে এটা লাকি বেম্বু, এনেদৰে সজাই দি থোৱা আছে। তাৰপিছতে আৰু তলতো আছে এইটো মনি প্লেণ্ট, এনেকৈ দি থোৱা আছে। তাৰপিছতে এইটো এটা লাকি বেম্বু, এনেকৈ ধুনীয়াকৈ সজাই থোৱা আছে। তাৰপিছতে এইটো হৈছে আমাৰ চোফা। এইফালেদি গ'লে এই দুখন এইফালে আছে। তাৰপিছতে তাৰ ওপৰতে আছে এইখন এখন ফটো, সৰু ল'ৰা ফটো এখন ধুনীয়াকৈ, একদম চিম্পুল বিচনা। এইবিলাক অলপ ডিজাইন কৰি থোৱা আছে। এইবোৰ শিৱৰাত্ৰিৰ অনা, এইবোৰ অনা 5-6 বছৰ হ'ল। এইখন এখন মেট্ৰেছ। তাৰপাছতে এইখন হৈছে কাৰ্টেইনছ। আৰু তাতে আছে ওপৰত সৰুকৈ এইকেইটা পখিলা। এইফালে দুটা হৈছে পুতলা দুটা, ইমান মৰম লগা পুতলা দুটা। এইফালে তাৰপাছতে পুনৰবাৰ এইফালে আহিলে আকৌ এটা ফ্লাৱাৰ ষ্টেণ্ড, ধুনীয়া ৰেড কালাৰৰ ফুল। তাৰপাছতে এইফালে আহিলে পুনৰবাৰ কাৰ্টেইনছ, এয়া কাৰ্টেইনছ। তাৰপিছতে এইখন হৈছে চোফাখন, এইফালে চোফাখন, এইখন চোফাখন। এইবিলাক পিলোজবিলাক কাষত এইয়া বৰষুণ পৰি আছে ধুনীয়াকৈ। আৰু মা বাহিৰখন দেখাই দিছে এবাৰ ধুনীয়াকৈ, মচুন্দাখিনি ফুলি আছে। এইফালে মায়ে দেখিছেনে ৰাতিপুৱা খাবলৈ এয়া আটা মুঠি আছে।
ইফালে এতিয়া আমাৰ মাছ কাটিবলৈ লৈছে। এইটো এটা ডাঙৰ শাল মাছ, কালি দাদাই কিনি আনিছিলে হয় ন দেহি? এইটো কাটিবলৈ লৈছে, আমাৰ দাদাই কাটিছে, ডাঙৰ দাদাই। এইটো প্ৰথম খাপটো হ'ব দেহি। আজি ডাঙৰ মাছে ভাত খাবা, ডাৱৰীয়া বতৰ। এইফালে আমাৰ এয়া মাছ ফ্ৰাই কৰি আছে মায়ে ন? মাছ ফ্ৰাই কৰিছোঁ, মাছ খাব লাগিব এতিয়া। আৰু এইখিনি ধুনীয়াকৈ এয়া হৈছে আজি আমাৰ শাল মাছৰ সৈতে দুপৰীয়াৰ এসাঁজ। আৰু আজি ভাতত আছে অকণমান আমৰ আচাৰ, এয়া ভোট জলকীয়া, কাজি নেমু, এয়া শাল মাছ 2 পিচ আৰু এয়া মচুৰ দালি। এতিয়া মই ভাতকেইটা ধুনীয়াকৈ খাই লওঁ। আৰু মোৰ বেগত দেখিছেনে, আমাৰ সৰু দেহীয়ে ভাত খাই আছে আৰু আমাৰ মায়ে ভাত খাই আছে। হা সৰু দেহী খাইছানে? খাই থাকা। আৰু আজি ভিডিঅ'টো ইমানতে সামৰি দিছোঁ। যদি ভাল পায় তেন্তে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।